নমস্কাৰ, আপোনালোক সকলোকে মোৰ নিতাশ্ৰী ব্লগৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ লগত ভাবিলোঁ এটা নতুন ৰেচিপি শ্বেয়াৰ কৰোঁ। ৰেচিপিটো হৈছে নাৰিকল আৰু মাছৰ এটা খুব সুন্দৰ ৰেচিপি। আজি মানে মোৰ ঘৰত দেউতা আহিছে আৰু মোৰ ল'ৰা ছোৱালীকেইটাই এই ৰেচিপিটো বহুতেই ভাল পায়, গতিকে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, নিশ্চয় আপোনালোকেও ভাল পাব। তেন্তে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া দেখিছে, প্ৰথমতে মই নাৰিকলটো ৰুকি পেলাই ধুনীয়াকৈ এইখিনি গুড়া কৰি ল'লোঁ আৰু এতিয়া মই এই গুড়াখিনিৰ পৰা নাৰিকলৰ ৰসটো চেপি পেলাই এটা পাত্ৰত উলিয়াই ল'ম। নাৰিকলৰ ৰসটো মই চেপি এটা পাত্ৰত এনেকৈ উলিয়াই লৈছোঁ। অলপ অলপ পৰিব, একো নাই বাৰু, অকণমান পৰিলে। নাৰিকল যদি অলপ পুৰঠ হয় তেতিয়াহ'লে মানে ৰসটো বেছি ওলায়, কুমলীয়া নাৰিকলত অলপ ৰসটো কম ওলায়, সেইটো কাৰণে মানে শুকান নাৰিকল ব্যৱহাৰ কৰিলে ভাল হয় আৰু ৰসটো যিমান বেছি হ'ব সিমানেই ভাল হ'ব। এয়া প্ৰথমবাৰ মোৰ চেপা হৈ গৈছে, এনেকৈ ৰসখিনি উলিয়াই ল'লোঁ। প্ৰথমবাৰ মই গোটেইখিনিৰ পৰা এনেকৈ ৰস উলিয়াই ল'লোঁ। তাৰপিছত এইখিনি দেখিছে, এইখিনি ইয়াত মই অলপমান পানী মিক্স কৰি পেলাই আকৌ এবাৰ ইয়াৰ পৰা ৰসখিনি উলিয়াব চেষ্টা কৰিম। মোহাৰি ল'ব লাগিব। মোহাৰি লোৱাৰ পিছত আকৌ এবাৰ তেনেকৈ ৰসখিনি উলিয়াই ল'ম। এয়া ভালকৈ পানীখিনি অলপ ইয়াৰ লগত মোহাৰি লৈছোঁ। তাৰপৰা এতিয়া মই ইয়াৰ পৰা আকৌ এবাৰ ৰসখিনি উলিয়াবলৈ চেষ্টা কৰিম, কাৰণ এবাৰতে সম্পূৰ্ণ ৰসখিনি নোলায় ন, গতিকে আকৌ এবাৰ ৰসখিনি উলিয়াম। এতিয়া ইয়াত দেখিছে, এনেকৈ এই গোটেইখিনি আকৌ এবাৰ অলপ অলপকৈ লৈ ৰসখিনি উলিয়াব লাগিব। নাৰিকল আৰু মাছৰ ৰেচিপিটো বনাবৰ বাবে প্ৰথমতে মই ডাঙৰ পিঁয়াজ দুটা কাটি লৈছোঁ, অলপ সৰু সৰুকৈ কাটি ল'লোঁ। তাৰপিছত এইফালে কেঁচা জলকীয়া লৈছোঁ, আদা নহৰু ধুনীয়াকৈ পেষ্ট বনাই লৈছোঁ। আৰু এয়া মাছখিনি মই আগতীয়াকৈ ফ্ৰাই কৰি থৈছিলোঁ। আৰু এইটো দেখিছেই, প্ৰথমতে মই এইখিনি উলিয়াই ল'লোঁ। নাৰিকলৰ ৰস এইখিনি বস্তুৱেই লাগিব। এতিয়া আমি ৰেচিপিটো আৰম্ভ কৰোঁ। এয়া চৰু গৰম হৈ গ'ল। এতিয়া মই ইয়াত অলপ মিঠাতেল দিম। ঠিক, এয়া তেল গৰম হৈ গৈছে। তেজপাত দিছোঁ, প্ৰথম কেঁচা জলকীয়াখিনি দি দিছোঁ, পিঁয়াজখিনি ঢালি দিছোঁ। পিঁয়াজখিনি অলপ ব্ৰাউন কালাৰ হোৱালৈকে ভাজি ল'ব লাগিব। এতিয়া হালধি দিছোঁ, এয়া নাৰিকলৰ ৰসখিনি এতিয়া ইয়াত ঢালি দিম। আৰু এইখিনি অকণমান সময় মই ইয়াত উতল আহিব দিম। যদি নাৰিকলৰ ৰস কমি যায় তেনেহ'লে অলপমান পানীও ইয়াত এড কৰিব পাৰে, কম পৰিমাণে। ইয়াত সোৱাদ অনুসৰি নিমখ দি দিছোঁ। ইয়াতে আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব আৰু নিমখটো। আৰু এতিয়া উতল আহি গ'ল, গতিকে মই ইয়াত মাছ কেইপিচ দি দিম। এয়া চাওক, ধুনীয়াকৈ উতল আহি গৈছে। এনেকৈ 3 মিনিটমান উতলাৰ পিছত আমি বন্ধ কৰি দিব পৰা হৈ যাব। এয়া প্ৰায় নমাব হৈ গৈছে। ইয়াতে মই লং ইলাচি আৰু ডালচেনি থেঠালি লোৱা অলপ ইয়াত দি দিছোঁ। এইখিনি দি দিয়াৰ পিছত প্ৰায় আধা মিনিটমানৰ পিছত মই বন্ধ কৰি দিম। এয়া চাওক, এয়া ৰেডি হৈ গৈছে। আমি কিন্তু বনাই কৰি খাই মেলি উঠিলোঁ। খোৱা ভিডিঅ'টো বনাব নহ'ল বাৰু, যি কি নহওক মানে খাই বহুতেই ভাল লাগে। গতিকে আপোনালোকে যদি আগত খাই পোৱা নাই তেনেহ'লে এইটো ট্ৰাই কৰি চাব পাৰে। আৰু যদি আগত খাইছে তেনেহ'লে কেনেকুৱা লাগে আপোনালোকে কমেণ্টত জনাব। আৰু যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।
আৰু যদি আপোনালোকে নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।